মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভাল চাগে আজি মই তোমালোকক এটি নতুন বিষয়ৰ ওপৰত শিকাবলৈ গৈ আছো সাধাৰণতে কি হয় আমি যেতিয়া টুডে ক'ব লাগে আজি ক'ব লাগে তেতিয়া আমি টুডে ধুনিয়াকৈ কওঁ যোৱা কালিৰ কথা ক'ব লাগিলে ইয়েষ্টাৰডে আমি জানো বা অহা কালিৰ কথা ক'ব লাগিলে টুমৰো হয় কিন্তু বহুতৰ গণ্ডগোল লাগে যেতিয়া মই পৰহিলৈ যাম বা পৰহি মই এই কামটো কৰিম অহা পৰহি বা যোৱা পৰহি মই তাক লগ কৰিছিলোঁ হি পৰহি আহিছিল এই ধৰণৰ কথা ক'ব লাগিলে আমাৰ বহুতৰ গণ্ডগোল লাগে যে পৰহি ইংৰাজীটো কি হ'ব তো সেই সম্পৰ্কে মই তোমালোকক আজি শিকাবলৈ গৈ আছো বলাছো আমি ভিডিঅ'টি আৰম্ভ কৰোঁ অহা পৰহিৰ ইংৰাজী হৈছে দা ডে আফটাৰ টুমৰো দা ডে আফটাৰ টুমৰো উপৰিও আৰু এটা শব্দ আছে সেইটো হৈছে অভাৰমৰো মই তোমালোকক স্ক্ৰীনত এই শব্দটো লিখি দিছোঁ তোমালোকে বহিত ভালদৰে লিখি ল'বা ঠিক তেনেদৰে যোৱা পৰহিৰ ইংৰাজী বুজাবলৈ ব্যৱহাৰ কৰিব লাগিব দা ডে বিফৰ ইয়েষ্টাৰডে দা ডে বিফৰ ইয়েষ্টাৰডেৰ সলনি আৰু এটা শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হৈছে এৰি ইয়েষ্টাৰডে এটা কথা মনত ৰাখিব লাগিব ইংৰাজী কথা বতৰাত সাধাৰণতে মানুহে দা ডে বিফৰ ইয়েষ্টাৰডে বা দা ডে আফটাৰ টুমৰো এই শব্দ এই দুটাহে বেছিকৈ ব্যৱহাৰ কৰে বাকী অভাৰমৰো বা এৰি ইয়েষ্টাৰডে এই দুটা কমকৈ ব্যৱহাৰ কৰা দেখা যায় শেষত আহাছোঁ আমি দুটা উদাহৰণৰ সহায়ত আজি ভিডিঅ'টি সমাপ্ত কৰোঁ প্ৰথম উদাহৰণটো লৈছোঁ মই পৰহিলৈ যাম আইল গো দা ডে আফটাৰ টুমৰো সি পৰহি মোক লগ কৰিছিল হি মেট মি দা ডে বিফৰ ইয়েষ্টাৰডে তুমি পৰহিলৈ ক'ৰবালৈ যাবা নেকি উইল ইউ গো এনিহুৱেৰ দা ডে আফটাৰ টুমৰো সি পৰহি কাক লগ কৰিছিল হোম ডিড হি মিট দা ডে বিফৰ ইয়েষ্টাৰডে গতিকে ভিডিঅ'টি ইমানেই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টি ভাল পাবা ভিডিঅ'টি তোমালোকে ৰিপিট কৰি চাবলৈ চেষ্টা কৰিবা আজি ভিডিঅ'টি ইমানেই ধন্যবাদ